হেল্ল' গাইজ, ইহঁতকেইটাক দেখিছেনে? ৰাতিপুৱাৰ পৰা খেলাত ব্যস্ত। আমাৰ পোৱালীয়ে আকৌ দুইটা ককায়েককে ৰাতিপুৱা উঠাই দিয়ে, উঠো বুলি। এয়া ইনু আৰু মই ৰাতিপুৱা ব্ৰেকফাষ্টত বনালোঁ পোহা আৰু আলুৰ কণী দম। আৰু ই যেনে তেনে খাইছে আৰু খাবলৈ ইমান ভাল নাপায়। ককায়েকহঁতক দেখি মুখখন পেকেটা পেকেট কৰি অকণমান খাইছে আৰু। আমি আকৌ পোহা খাই ভালেই পাওঁ। পোহা খাই হৈ গ'ল। এইবাৰ ওলাইছে আকৌ পকা কঁঠাল। পকা কঁঠাল গাঁৱৰ পৰা লৈ আহিছিলোঁ যে, সেই তাকে খাইছোঁ। এইবছৰহে খাবলৈ পাইছোঁ পকা কঁঠাল, বহুত বছৰৰ পাছত। ঘৰতে নকল মৰা নিচিনা হৈছে। বাক দেখি এটা চেনেল খুলিম বুলি আজি ষ্টাইল মাৰি থৈ আহিছোঁ অকণমান। চাওঁ কেনেকুৱা হয়। মেকআপ কৰি একদম বান্দৰৰ নিচিনাহে দেখিছোঁ নিজকে। বেছি চুলিখিনি কেঁকুৱা হৈছিলোঁ চব ভালকৈ কেঁকুৱাটো নাথাকে, তাৰমানে মোৰ চুলিখিনি চিধা হৈ যায়। তথাপিও অকণমান কেঁকুৰা কৰি ষ্টাইল মাৰি থৈ আহিছোঁ। চাব কেনেকুৱা লাগিছে। আইলাইনাৰো লগাইছোঁ আজি মই, ষ্টাইল কৰিছোঁ। এইফালৰ অকণমান ভালেই লাগিছে, এইফালৰ পৰা বেছি নিজকে ৰঙলী পমিলি কৰি লৈছোঁ। নিজকে ৰঙিলী পমিলি নিচিনা কৰি ল'লোঁ বস্তু। দুপৰীয়া খানা বাই বনাই আছে, মই আকৌ তিতামৰা গাঁঠি মাৰি দিছোঁ ভাজি বনাবৰ কাৰণে। গাঁঠি মৰা হাতেদি গাঁঠি মাৰি দিলোঁ। বহুত গাঁঠি মাৰিব লগা হ'ল, মোৰ বহুত দেৰি লাগিছে। কিমানবাৰ গাঁঠি মাৰিছোঁ, বহুত গাঁঠি মাৰিলোঁ। আমি আগতে এনেকৈ গাঁঠিটো ধৰি খাওঁ। কেনেকুৱা লাগিছে গাঁঠি খাই? টেঙা, এইটো তিতামৰা হয়।